নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ বাবে এটা সুখবৰ যিসকল মহিলাই এতিয়ালৈকে বন্ধন মাইক্ৰ'ফাইনেন্সৰ আত্মীয় গোটৰ চেক পোৱা নাই সেইসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ এতিয়া দ্বিতীয় পৰ্যায়ৰ ঋণ মাফ আৰম্ভ হ'ব তাৰ মাজতে উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত জনাইছো এক খুবেই গুৰুত্বপূৰ্ণ খবৰ বন্ধনৰ কিস্তি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে উত্তপ্ত পৰিস্থিতি বিগত কিছুদিন আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মাইক্ৰ'ফাইনেন্সৰ কিস্তি ধন বিচাৰি ঘৰলৈ যোৱা এজেণ্টক এক পইচা নিদিবলৈ মন্তব্য কৰাৰ পিছতে কলগছিয়াত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি কলগছিয়া বন্ধন বেংকৰ কৰ্মচাৰীয়ে কিস্তি সংগ্ৰহ কৰিবলৈ যাওঁতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ফলে মাইক্ৰ'ফাইনেন্সৰ ধন বিচাৰি ঘৰলৈ যোৱা এজেণ্টক এক পইচা নিদিব আৰু বেছি হাৰাশাস্তি কৰিলে থানাত খবৰ দিব মাত্ৰ কিছুদিন পূৰ্বে এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু মন্ত্ৰীৰ কথা মতে কাম কিস্তি বিচাৰি যোৱা এজেণ্টক নিদিলে কিস্তি ফলত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি এই ঘটনাটো হৈছে কলগছিয়াৰ সপৰত সোমবাৰে পুৱা কলগছিয়া বন্ধন বেংকৰ কৰ্মচাৰীয়ে সপৰত পূৰ্বৰ দৰে গৈছিল বন্ধনৰ কিস্তি সংগ্ৰহ কৰিবলৈ কিন্তু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰামৰ্শ অনুসৰি এজেণ্টক গ্ৰাহকে কিস্তি নিদিলে যাৰ বাবে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ইফালে কলগছিয়া বন্ধন বেংকৰ শাখা প্ৰবন্ধে কিস্তি দিব নালাগে বুলি চৰকাৰৰ পৰা এতিয়ালৈকে কোনো নিৰ্দেশনা অহা নাই বুলি মন্তব্য কৰে আৰু এতিয়া প্ৰশ্ন হয় যদি সঁচাকৈ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰাইজে পৰিশোধ কৰিব নালাগে তেন্তে বন্ধন বেংকৰ এজেণ্ট বা কৰ্মচাৰীসকলে কিয় সাধাৰণ ৰাইজক কিস্তি বিচাৰি হাজাৰাস্তি কৰিছে নে এয়া কেৱল বিজেপি চৰকাৰৰ বেকু ভাৱনাহে উল্লেখযোগ্য যে অসম চৰকাৰ তথা বন্ধন বেংকৰ কিস্তি নিদিবলৈ পৰামৰ্শ নিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সন্দৰ্ভত কেনে স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম পৰ্যায়ৰ বন্ধন মাইক্ৰ'ফাইনেন্সৰ আত্মীয় গোটৰ কিস্তিৰ চেক বিতৰণ এতিয়া আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ যিসকল মহিলাই দ্বিতীয় পৰ্যায়ত সেইসকল মহিলাই লাভ কৰিব এতিয়া বন্ধন মাইক্ৰ'ফাইনেন্সৰ 25,000 টকীয়া কৈছে